Hi friends, welcome to my channel Rublutis Vlog. আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ এখন থানলৈ, নামটো হ'ল চেঁচাগড়। ভিডিঅ'টো চোৱাৰ আগতে এতিয়া যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টোত এটা লাইক কৰিব নাপাহৰিব। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, গতিকে আমি খোজকাঢ়িয়ে যাম। আমি সৰিয়হৰ খেতিৰ কাষে কাষে গৈ আছোঁ। চাওক এইবিলাক সৰিয়হৰ খেতি। ফাগুনৰ 2 তাৰিখে ইয়াত যজ্ঞ হয় আৰু এদিন বহুত মানুহ আছে, সেইকাৰণে আমি অলপ আহিলোঁ। এবাৰ ইয়াত এটা ফিচাৰী আছে, তাৰ পৰাতো মানুহে পিকনিক খাই আছে। এইবাৰ সৰিয়হৰ খেতি বহুত হৈছে, এইবিলাক সৰিয়হৰ খেতি কৰিছে। এতিয়া আমি আহি পালোঁ। ফাগুনৰ 2 তাৰিখে যেতিয়া যজ্ঞ হয়, ইয়াত ভোগ বনায় আৰু বহুত মানুহে ভোগ খায়। আৰু আজি ইয়াত মানুহবিলাকে পিকনিক খাবলৈ আহিছে। আৰু এইখনে হৈছে মেইন থানখন, আৰু থানখনৰ পিছফালে এইবিলাক দোকান আছে। আৰু এতিয়া আমি থানখনৰ ভিতৰলৈ যাওঁ। এইবিলাক মানুহে চাকি জ্বলাইছে। এতিয়া আমি থানখনৰ ভিতৰলৈ সোমাই আহিলোঁ। এতিয়া আমি চাকি জ্বলাওঁ। এইবিলাক বাহিৰত দোকান আছে। এতিয়া আমি চাকি দি ভিতৰৰ পৰা ওলাই আহিলোঁ। আৰু ইয়াত লিখাই আছে চাওক, শ্ৰী শ্ৰী চেঁচাগড় থান বুলি। আৰু ইয়াত বহুত মানুহ আহিছে, আৰু ফাগুন 2 তাৰিখে আৰু বহুত মানুহ হ'ব ইয়াত। আৰু এইফালে নাম ধৰি আছে। এতিয়া আমি অলপ থানৰ পিছফালে আহিছোঁ দোকানবিলাক চাবলৈ। আপোনালোকেও চাওক। এতিয়া আমি থানৰ পৰা আহিলোঁ। আমি এতিয়া ঘৰলৈ গৈ আছোঁ। এতিয়া আজি ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক।